হেল্ল' এভৰিৱান, আমি সকলোৱে গধূলি এপাক ফুৰিবলৈ আহিলোঁ। যিহেতু ছানডে আৰু ফুৰিবলৈতো যাবই লাগিব অকণমান, সদায় নাযাওঁ দিয়কচোন, কেতিয়াবা যাওঁ। চ' চেণ্ট্ৰেল মললৈ আহিলোঁ, দেখিলোঁ বাহিৰত সৰু ল'ৰা ছোৱালী খেলিবলৈ বহুতখিনি বস্তু আছে। চবৰে যিহেতু ফিজ আছে, এণ্ট্ৰি ফিজ আছে। চ' এণ্ট্ৰি ফিজ দি কিনে তাই বোলে এইটোত যায়, এইটোত উঠিব জাম্পিং কৰিবলৈ। চ' তাইক দিলোঁ আৰু খেলা বহুত বস্তু আছে, কাৰ্নিভেল আছে, চবতে ফিজ আছে দিয়কচোন, টিকেট আছে। টিকেটৰ ফিজ 100 ৰুপিজ কৰি। কাৰ্নিভেলটোত কিমান ওচৰলৈ নগ'লোঁ বাৰু, নুসুধিলোঁ। বাকী কাৰ আছে, একেলগে বাছ আছে, বাছত উঠিব পাৰে সৰু সৰু। তাৰপিছত এটা সৰু সৰু ৰিম'ট কণ্ট্ৰল গাড়ী দিছে, সেইবোৰত উঠিলে 250 কৰি লয় এজনৰ। চ' তাই বহুত এনজয় কৰি আছে তাত। চানডে হ'লে ল'ৰা ছোৱালীক এপাক এনেকৈ ঘূৰাব পাৰিলে ভাল লাগে। বহুত ল'ৰা ছোৱালীয়ে যিহেতু মিক্স আপ হয়, বহুখিনি দেখিবলৈ তাই বহুত ফূৰ্তি পায়। তাই এইখিনি ফূৰ্তি পায় একেবাৰে। তাই সদায় কৈয়ে থাকে যে ইমান ধুনীয়া লাগিছে, ক'ত গৈছিলোঁ আমাক সদায় সুধি থাকে তাই। সেয়া মই কৈছিলোঁ নহয়, সেয়া তাই ইয়াৰ গাড়ীটো উঠিলে। এই শ্বপিং মলত চব কাপোৰৰ পৰা, খোৱাৰ পৰা, ফিল্মৰ পৰা বাৰলৈ সকলো আছে। এইখনে চেণ্ট্ৰেল মলত অল এভৰিথিং, ডিজিটেল হলৰ পৰা চব আছে। সেই বাহিৰা পৰিৱেশটো অলপ দেখুৱালোঁ। ভাল লাগিছিল গৈ কিনে। অলপ খোৱা বোৱা কৰি ল'লোঁ, পিজ্জা খালোঁ, ফ্ৰেঞ্চ ফ্ৰাইজ, তাৰপিছত জুচ 2 ধৰণৰ। চ' খাই বৈ এনেই অলপ ঘূৰি দিলোঁ। এয়া ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই বাই। ভাল লাগিছে গৈ কিনে, দামবোৰ বহুত ইয়াতে।